চেছ স্কুল আসামলৈ সকলোকে স্বাগতম জনাইছো। পিচ অভাৰলোড এটা বিৰাটেই ইণ্টাৰেষ্টিং চেছ আইডিয়া, যিটো আজি আমি এটা সৰু এক্সাম্পল শিকিবলৈ গৈ আছো। যেতিয়া এটা পিচৰ দুটা বা দুটাতকৈ বেছি গুটি বচাবলগীয়া হয়, সেইটোকে আমি ক'ব পাৰো পিচ অভাৰলোড। তেতিয়া আমি কেনেকে এডভান্টেজ ল'ব পাৰো তাৰে এটা সৰু এক্সাম্পল অন দ্য স্ক্ৰীন তোমালোকৰ আছে। চ' এই পজিশ্যনটোত হোৱাইটে h5 খেলিলে, নাইটটো এটেক কৰিছে। চ' নাইটটো এটেক কৰিলে কেনেকে অভাৰলোড হয় দেখাই আছো। চ' ইয়াত ব্লেকৰ ওচৰত দুটা অপশ্যন আছে, নাইট f8 নতুবা নাইট e7। চ' ব্লেকে ইয়াত নাইট e7 খেলিলে বেছি ভালকৈ বস্তুটো নাচালে। এতিয়া পজিশ্যন আমি ভালকৈ চাওঁ। বিশ্বপটো যিটো আছে c5ত, সেই বিশ্বপটোৱে d4ৰ নাইটটো বচাই আছে। আকৌ একেলগতে নাইটটো যিটো e7ত আছে সেইটোও বচাই আছে। চ' দুটা পাৱাৰ একেলগতে বচাই আছে। এতিয়া হোৱাইটে কি খেলিলে, b4, যিটোৱে বচাই আছিলে দ্য বিশ্বপ, সেই তাকে এটেক কৰি দিলে। এতিয়া বিশ্বপটো অভাৰলোড হৈ গ'ল। বিশ্বপটো যদি কেনেবাকৈ d6 খেলো বুলি ভাবে, তেতিয়া d4ত থকা নাইটটো মৰি থাকিব। আৰু চিমিলাৰলি বিশ্বপটো যদি b6 বা a7 কোনোবা এটা চাল খেলো বুলি ভাবে, তেতিয়া e7ত থকা নাইটটো মৰি যাব। তাৰমানে আমি ক'ব পাৰো যে যিটো বিশ্বপ আছিলে c5ত, সেইটো কমপ্লিটলি অভাৰলোড হৈ গ'ল। তো এনেকুৱা চিটুৱেশ্যনৰ পৰা তোমালোকে সদায় নিজকে বচাই থবা। আৰু এনেকুৱা যেতিয়া পজিশ্যন আহিব, তোমালোকে ভালকৈ চাবা, যিটো চালত তোমালোকৰ অভাৰলোড হৈ যায় সেই চালটো পৰাপক্ষত নিদিবা। তো আফটাৰ দিছ মুভ h5, ইয়াত ব্লেকে খেলিব লাগিছিলে নাইট f8। অভাৰলোড চিটুৱেশ্যনটো কমপ্লিটলি এভইড কৰিব লাগিছিলে। That's all for today. ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবা। আৰু নিজৰ ফ্ৰেণ্ডছ যিসকলে চেছ শিকিব বিচাৰিছে তেওঁলোকক আমাৰ ফোন নম্বৰটো শ্বেয়াৰ কৰিবা, যিটো নম্বৰটো দেখিছাই, প্লাছ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ঠিক আছে, বাই বাই।